welcome to my second channel Pragyanjali blog. Hey dosto, আজি বিশ্ব পৰিবেশ দিৱস আৰু আজি 5 জুন মই লিচু পুলি ৰুম। আজি আপোনালোকে গছ পুলি ৰুব। হে dosto, এটো লিচু পুলি চক আপোনালোকে এটো লিচু পুলি। হে dosto, ইয়া খানি আছো দেখাছো চক দা খানিছো চক। চাই থাকক ভিডিওটো দোস্তো। হে দোস্তো এয়া চক খানিলো চক। হে দোস্তো এতিয়া মই ৰুম চাই থাকিব আপোনালোকে। গাত খনা হৈ গ'ল। হে দোস্তো এয়া পুলি চক মই এতিয়া মাটি দিম মাটি ৰবক চাই থাকক ভিডিওটো। চক দোস্তো দেখিলে আপোনালোকে মই ৰুইছো চক এজোপা ৰুলো। গছ পুলি আপোনালোকেও ৰুব দোস্তো। সেই দোস্তো গছ নেকাটিব আৰু গছ ৰুবলৈ আপোনালোকে যত্ন কৰিব। গছে আমাক অক্সিজেন দিয়ে, গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। গছ থাকিলেহে মানুহ থাকিব পাৰিব। সো ভিডিওটো ইমানে। যদি মোৰ চেনেলটোলৈ আপোনালোক প্ৰথম আহিছে তেতিয়া লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।